ফাটাফাটিকৰ মাইক। নমস্কাৰ বন্ধুসকল, এইবাৰ ভাইৰেল হ'ল পুনৰ এগৰাকী বৃদ্ধ 15 বছৰীয়া যুৱতীক কৰিলে অপকৰ্ম। দোষীক শাস্তিৰ দাবী এতিয়া ছচিয়েল মিডিয়াত। আহকচোন কোনে কি কৰে চাওঁ। A few moments later. বুঢ়াবিলাকৰ উৎপাত বেছি হৈছে। কাটি দিব লাগে দুটাও। এই বুঢ়াবোৰৰ কি হৈছে বে? Sorry. কৰোণা ভেকচিন লৈ বুঢ়াবোৰৰ বেছি যুঁজ বাঢ়িছে। এইবোৰক ভালে পিটন দি জেল পঠাব লাগে। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। এই দেখাতে ইয়াক ভালুক যেন লাগে অ। ই বেটা বুঢ়াই কেঁচা পিঁয়াজ খাই বেছি ভাল পায় কিজানি বে। সেয়ে ইয়াৰ ইমান পিৰিপিৰণি উঠে। কৰোণা ভেকচিনবোৰে বুঢ়াবোৰক ডেকা কৰিলে আৰু ডেকাবোৰক বুঢ়া কৰি দিলে। আজিকালি ৰেপ কেছবোৰ বুঢ়াবোৰেহে কৰা হয়। मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है এই বৰ্তা কেইজনৰ বৰ উত্তেজনা হৈছে। কোনোবাই 72 কোনোবাই 50 এই ফন ষ্টাৰ কেইজনক আমেৰিকালৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। বৰ উৎপাত হৈছে হাৰামিহঁতৰ, বেঙেনা কাটিব লাগে। কিছুমানে যে কৈ থাকে বেয়া কাম মিয়াবোৰে কৰে, এতিয়া আমাৰ বুঢ়াকেইটা মিয়া নেকি? कैसा लगा मेरा मजाक?